চ' এইফালে আহি থাকোঁ লগ পালোঁ আমাৰ ভেজাল ভাইক। চ' দাদাই বোলে মোক লগ পাওঁ কৈ থাকে, কওকচোন কথাটো। ভাল লাগে তোমাৰ ভিডিঅ'বোৰ চাই থাকোঁ, এডিটিং আৰু তোমাৰ এডিটিং ভাল দেখে। মানুহৰ পৰা মই প্ৰেৰণা পাইছো মানে ইউটিউব জগতত ফাৰ্ষ্ট টাইম ইউটিউবত আহি আছে, চবে যদি সহায় কৰে ঠিকে ফৰকে আৰু এটা কথা যে ঘিলামৰ আটাইতকৈ দেৰিলৈকে থকা আলহী আহিলে বোলে আলুগুটি নাই নালাগে, আজি থাকক কাইলৈ খাম। নাই আজিয়ে খাব পাৰিব, কাৰণ সুস্থ দা আছে। iPhone 14 এটা দি দিব যদি আমি 300 টকা ল'লে ন বাইকত। নাই মই বেলেগ অকমান লাগিছে আছে এক্সামত আহিলে ভিডিঅ' দিবতো নোৱাৰি, আপোনালোকে বুজি পাইছে একদম। তো হাই এভৰিৱান, গুড মৰ্নিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলো ভালে আছে বঢ়িয়াকৈ। চ' এতিয়া শুই উঠি মুখ চুখ ধুই বঢ়িয়াকৈ এতিয়া ওলাই যাম বুলি আহিছোঁ, যিহেতু আজি দেৱালী। ভাতটো খাই ল'ম, ভাতটো খাই এতিয়া ওলাই যাম, অলপ বজাৰ দামান কৰিবলগীয়া আছে। এতিয়া ভাতটো বঢ়িয়াকৈ খাই বঢ়িয়াকৈ লগ পাই আছোঁ। চ' ভাতত দিয়া ভাত এফালে মাছ, পোৰা মাছ। চবে ফাইনেলি মই ওলাইলোঁ বঢ়িয়াকৈ বজাৰ কৰিবলৈ। বজাৰ মানে কি আজি বিশেষ বজাৰ কৰিবলগীয়া নাই, কাৰণ আগতে অলপ আনি থোৱা আছিলে, কল চল ইত্যাদি কিছুমান বস্তু আনি থোৱা আছিলে বঢ়িয়াকৈ। চ' ইমান টেনশ্যন নাই। চ' দুটামান বজাৰ আছে, বজাৰকেইটা বঢ়িয়াকৈ কৰি আহোঁ। কৰি অহাৰ লগতে আমাৰ ঘিলামৰাটো ধুনীয়াকৈ দেৱালী পাতিছে, ধুনীয়াকৈ পেণ্ডেল চেণ্ডেল তৰি থোৱা আছে। আমাৰ গাঁৱৰ অলপ আগত মানে বেলেগ এখন গাঁৱত বঢ়িয়াকৈ পাতিছে। যদি পাওঁ আজি যদি পাতিছে দেৱালী, আজি ৰাতি যদি পাতিছে নিশ্চয় ভিডিঅ'টোত আপোনালোকে সেই দেৱালী দিছে বঢ়িয়াকৈ দেখা পাব। চ' ফ্ৰেণ্ডছ আকৌ বৰষুণে পাই গ'ল বঢ়িয়াকৈ। চ' ডাইৰেক্ট মানে মই ঘৰতহে লগ পাই আছোঁ দেই, একদম গধূলি লগ পাম মই। কিবাকৈ এতিয়াও বৰষুণ দি আছে, হ'লেও মই হেৰি লৈ আহিছোঁ মমবাতি। বোম চম মই নাই বিশ্বাস কৰক, মই বোম চমবিলাক ইমান এটা ভাল নাপাওঁ মানে। চ' সেইটো কাৰণে বোম চম নাই। মম অলপ আছিলে, সেইফালে বৰষুণ দি আছে যদিও এইফালে চাকি তাকি আমাৰ জ্বলি আছে বঢ়িয়াকৈ। চব ফাইনেলি আহি পেলাই মই বৌহঁত আকৌ বঢ়িয়াকৈ এইফালে কি অনলাইন আনিছে নেকি চব এইবিলাক বোলে অনলাইনত অনা। সেইদিনাখনি প্ৰথম যে 2000 ভিউজ আহিছিলে ভিডিঅ'টো এই আছিলে আকৌ, তই আছিলে এই ভিডিঅ'টো 2000 ভিউজ আহিছিলে। আৰু প্ৰথমতে দৰ্জাখন খুলিছিলে, এই আমাৰ বৌজনী এইজনী দৰ্জাখন খুলিছে বঢ়িয়াকৈ। চ' এইফালে মোৰ ভালে আছে সেইজনী আমাৰ বৌজনী। চ' এতিয়া আমি প্ৰথমতে মানে এই কলগছটো জ্বলাই ল'ম বঢ়িয়াকৈ। বৌ জ্বলাওক চ' এইটো কলগছ জ্বলিব আৰু বঢ়িয়াকৈ। চ' বৰষুণ দি আছে, মই মোবাইল উলিয়াই আছোঁ দেখিছে। ফাৰ্ষ্ট টাইম মই ফটকাটো ফুটুৱাই চাওঁ। চ' এইটো ফটকা নহ'ব মানে, বেলেগ এটা ফটকা লাগিব আৰু। एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह। নাযায় সেইটো ধুনীয়া দিছে, ষ্টাইলটো ধুনীয়া হৈছে এখন। প্ৰথমটোতে কি ধুনীয়া। চব ভিতৰত সোমালে চাওক ফটকা বদলি। আমি এবাৰ দুটা লগতে জ্বলাই চাওঁ ফটকা, বোম নহয়। কি পিটিকি আছে এখন? এখন গোটেইখনে ছিঙি দিলে, মই শ্ল' মচন লৈ আছোঁ। চ' এনেই ৰংগুলি বনাইছিলে, চ' ৰংগুলিটো চাই লওক চিনেমেটিক এটা নেকি? তই বনাইছিলে নেকি ৰংগুলি? এই বৌয়ে বনাইছিলে। চ' এবাৰ মানে ফটকা ফুটাব আমাৰ বৌ ছোৱালীজনীয়ে বম ফুটাব। তই নুফুটা, তইতো লোৱা হৈতো ফুটাব নোৱাৰ। তই লোৱা হৈ ফুটাব নে কি লাগিব বুজি পোৱা নাই। বাই নাজানে, মই শিকাই দিম না। জলি মাৰিবি দেই, কি আছ? আচলতে ফাইনেলি এতিয়া আমি যাব ল'লোঁ বঢ়িয়াকৈ। যথেষ্ট পৰিমাণে বৰষুণ দি আছে, মানে ঠাণ্ডাও হৈ আছে, সেইটো কাৰণে চাৰ্টটো পিন্ধি ল'লোঁ। চ' এতিয়া যাওঁ আমাৰ গাঁৱৰ অলপ আঁতৰত আৰু এখন গাঁও আছে, সেই গাঁওখনে বঢ়িয়াকৈ পাতিছে কি দেৱালী এটা অনুষ্ঠান পাতিছে বঢ়িয়াকৈ। চ' তালৈ যাওঁ বুলি ভাবিছোঁ। মই ফাইনেলি আহি পালোঁ জেগাটো য'ত আমাৰ দেৱালী পাতিছে। দেৱালী পতা জেগাটো এইটো হৈছে বঢ়িয়াকৈ পাতিছে। আৰু মানুহ যিমান হ'ব লাগে সিমান হোৱা নাই, বৰষুণ যিহেতু দি আছে, বৰষুণৰ কাৰণে মানুহ হোৱা নাই। আৰু এইটো ৰখি থাকোঁতে লগ পালে আমাৰ দাদা এজন লগ পালে, আমাৰ একদম ছাবস্ক্ৰাইবাৰ হয়। হেণ্ডছেক দিয়ক ফাৰ্ষ্টতে। তুমি দাদা ভালে আছে? ভাল লাগিল তোমাৰ লগ পাই। অ'কে, কওক কিবা এটা। মই কি ক'ম এতিয়া, আমাৰ ঘিলামৰে হয় দাদা। মই মানে ভিডিঅ' চাওঁ দাদা, আগৰ ভিডিঅ'বিলাক, কিন্তু আজি হঠাৎ লগ পাই দাদা মাতিলে, আজি ভালে আছা নি? ভালে আছোঁ বুলি ক'লোঁ। আছোঁ কিবা এটা কৈ দিয়ক বঢ়িয়াকৈ। তোমাক থেংক ইউ জনাইছোঁ, আৰু তোমাক লগ পাইও ভাল লাগিলে। থেংক ইউ। মোৰ চেনেল এটা আছে, আপোনালোকে চাব পাৰে। চেনেল এটা আছে, নামটো কৈ দিয়ক বঢ়িয়াকৈ। নামটো টুইন ৰাভা হয়। অ'কে, আপোনাৰ চিনাকি যদি কোনোবা চাই আছে ভিডিঅ', আপুনি কি ক'ব তেখেতলোকক? মই চবকে আজি দীপাৱলী চবকে শুভেচ্ছা জনাইছোঁ। আজি কালী পূজা ঘিলামত পাতিছে, তাকে চাবলৈ আহিলোঁ। মই দুটামান ভিডিঅ' দি আছোঁ। চাই দিয়ক আপোনালোকে ৰাজীৱৰ ভিডিঅ'বোৰ চাব, মই চাওঁ ৰাজীৱৰ ভিডিঅ' মাজতে ভাল লাগে চাই পিনি। মই ৰখি থাকোঁতে ৰাস্তাত ৰখি থাকোঁতে লগ পালোঁ আমাৰ ভাইটি এজন বঢ়িয়াকৈ, মৰমৰ ভাইটি। এফালে হেণ্ডছেক দিয়া বঢ়িয়াকৈ। হিমাংক ভাই নহয় জানো? হয়। আমাৰ চহাংকৰ হিমাংক কেনেকুৱা লাগিছে আজি কোৱা? ভালেই লাগিছে,
কিন্তু বৰষুণ দি আছে ফাৰ্ষ্ট টাইম বৰষুণ দিছে ন বৰষুণ দিয়াৰ কাৰণে আমি ব্লগ কৰিবলৈ আমাৰ অসুবিধা আছে বাকী বাদেই দিছোঁ মানুহ আহিবলৈতো অসুবিধা হৈছে ব্লগ কৰিবলৈ অসুবিধা হৈছে ভাল লাগিলে লগ পাই ইমান এটা মাতা দিলে যে ৰাজীৱ ভালে আছে বুলি ভাল লাগিলে চবে ফাইলে আমি ওলাই আহিলোঁ বুঢ়ীকে দাদাই মানে লৈ আহিলে ৰাজীৱ ভৰাই দি ব'লা বোলে অকণমান ওলাই যাওঁ মোৰ ঠিক আছে ওলাই যাওঁ কি কথা আছে তাতে ৰখি আছিলোঁ ইমান বৰষুণ দিছে মানুহ তেনেকৈ বিশেষ নেদেখিলোঁ মানে বুঢ়ীকে ওলাই আহিলোঁ এতিয়া ক'লৈ নিয়ে দাদাইহে জানে আৰু নেকি চাওঁ বুলি ভাবিলোঁ ভাইটি এজন লগ পালোঁ ভাইটি পঠিয়ালোঁ ভাইটি ভালে আছে আহিবলে হিমাংক ভাই ফালে আমাৰ আহিলে চকু হয় মোবাইলত লাগিছে পুৰা চ' লাহেকৈ আমি ওলাই যাওঁ ইয়াত পাম নে নাপাম জেগা আমাৰ কোনোবাই কিবা পাতিছে নে নাপাতে চাওঁগৈ চাগে অঁ ঘাঁহিগাঁও ফালে আমি গৈ চাওঁ যে পাতে নে চাই আহোঁ বুঢ়ীকে আমাৰ লগ পাই আছোঁ বুঢ়ীকে দাদাই বোলে মোক লগ পাওঁ কৈ থাকে কওকচোন কথাটো আপুনি কৈ আছিলে কেমেৰা অফ কেমেৰাত প্ৰায় দেখি থাকোঁ মাতম বুলি আহোঁ তুমি ব্যস্ত হৈ থাকা বহু ব্যস্ত থাকোঁ মাতিব পাৰে মোক কেছ নাই ভাল লাগে তোমাৰ ভিডিঅ'বোৰ চাই থাকোঁ ভিডিঅ'বোৰ ভাল লাগে তোমাৰ এডিটিং আৰু তোমাৰ এডিটিং ভাল দেখে এডিটিং কিছুমানে কয় এডিটিং খুব কমেই কয় ভাল কৰিছে এডিটিং আৰু ভিডিঅ' কৰিঅ'গ্ৰাফাৰ গোটেইখিনি ভালেই হৈছে তোমাৰ আৰু তোমাৰ চেষ্টা কৰিছোঁ অলপ মই প্ৰায় ভিডিঅ' চাওঁ লাইক চাইক মাৰোঁ কিছুমান ভিডিঅ'ত কমেণ্ট মাৰে আপুনি দুই এটা কমেণ্ট মাৰি মই চাওঁ চাই থাকোঁ কমেণ্টবিলাক ভিডিঅ' কমেণ্ট অলপ মানে দেৰি হৈ যায় কমেণ্ট মাৰোঁতে সেইকাৰণে লাইকটো মাৰি পিনি থৈ দিওঁ মই এতিয়া গম পালোঁ যে গাড়ীখনত বহি আহিছোঁ কিন্তু ইমান গুৰুত্ব দিয়া নাই গাড়ীখন হ'ল এল্টো VXI প্লাছ নিউ মডেলটো নে কি দাদা নিউ মডেলটো ন আচ্ছা নিউ মডেলটো দাদাই কৈছে এতিয়া বুঢ়ীকে চ' টপ মডেল আৰু দাদা বোলে নিউ ড্ৰাইভাৰ দাদা নে চকুত প্লাছটো মাৰিবলৈ বেয়া হৈছে প্লাছটো মাৰি বোলে গাড়ী হাবি পালে প্লাছটো বোলে চকুত নামাৰিবি দে চুপুৱে কৈছে দাদা বোলে নতুন ড্ৰাইভাৰ অ'কে LG দিছে আৰু এইটো পাৱাৰ ইণ্ড ন ব্লুটুথ কানেকশ্যন ফোন ৰিচিভ কৰিব আচ্ছা এইটো দিছে মানে হেণ্ডেলত দিছে নখিনি কাম গোটেইখিনি হেণ্ডেলত হেণ্ডেলটো বঢ়িয়াকৈ দি দিছে আমাৰ এলটো সেইফালে ভাল কৰিছে দেই মাৰুতি চুজুকিটো ভাল কাম কৰিছে আৰু পাৱাৰ উইণ্ডো আগতে পাৱাৰ উইণ্ডো আছিলে ইয়াত এতিয়া দিলে ইয়াত কিন্তু ইয়াত যদি দিয়াহেঁতেন আৰু অলপ ভাল হ'লহেঁতেন যি কি নহওক যিটো কৰিছে অলপ ডেভেলপ মুঠতে কৰিছে বঢ়িয়াকৈ ঘাঁহিগাঁও কলিয়াগাঁও মাজত না মাজত পাইছোঁ বঢ়িয়াকৈ অ'কে ঘাঁহিগাঁৱত সোমাইছোঁ চ' আমি এতিয়া সেইফালে এপাক পাক এটা মাৰি বঢ়িয়াকৈ আমাৰ জেগাত থৈ আহিব দাদাই আহি লগ পালে আমাৰ চষ্টপ দাৰ দোকান বঢ়িয়াকৈ এইফালে দিছে নে ধুনীয়াকৈ দিছে ভালে আছা এইফালে আমাৰ লগৰ দাদা ভালে আছে নে ভালে অ'কে বঢ়িয়া চ' এইফালে ধুনীয়াকৈ দিছে আৰু মই লগ পাই দিয়ে মানুহজন যিজন মানুহৰ পৰা মই প্ৰেৰণা পাইছোঁ মানে ইউটিউব জগতত দেই একদম সত্য কৈছোঁ মানে জেনুইন মানুহ কি ক'ম আৰু তেখেতৰ বিষয়ে সেইজন ব্যক্তি যিজনে মোক 1K কোৱাত একদম অতি শীঘ্ৰে মানে বিশেষ ভূমিকা গ্ৰহণ কৰিছে তেখেতক মই চিনাকি কৰিবলৈ আমাৰ চষ্টপ দা হেণ্ডচাইড দিয়ক ফাৰ্ষ্ট টাইম আৰু সেই চষ্টপ দা মোক লগত আগতে ওলাইছে আপোনালোকে হয়তো দেখিছে আগতে নিশ্চয় খুব ভাল লাগে চালো আপোনালোকে চাব ঘিলামৰে হয় নিশ্চয় ইউটিউবত আহি আছে অ'কে আৰু চবে যদি সহায় কৰি দিয়ে ই অতি সোনকালে 3K 4K 5K অ'কে আৰু মোক 2K হ'বলৈ বেছি নাই আপুনি কি ক'ব যদি আপোনাৰ কোনোবা চিনাকি বোলে চাই আছে কি ক'ব আপুনি চাওক ৰাজীৱৰ ব্লগবিলাক চাওক তাৰ ভিডিঅ'বিলাক লাইক কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিয়ক অ'কে আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক অ'কে সেইটোৱে ঘিলামৰে এজন খুব ভাল ইউটিউবাৰ নতুনকৈ অ'কে ভাল লাগিলে চষ্টপ দাই মানে যথেষ্ট হেল্প কৰিছে বহুতখিনি কথা কয় যিটো মই অফ কেমেৰাত কয় ন অ'কে মানে অন কেমেৰাত আজি ছেকেণ্ড বাৰ ওলাইছে ফাৰ্ষ্ট টাইম ওলাইছিলে ফাৰ্ষ্ট টাইম যিটো ব্লগ ওলাইছে সেইটোৱে মোক 1K কোৱাত সুবিধা কৰিছে মানে সেইটো হৈছিলে MTV ঘিলামৰা চাইকেল পৰিছে ন চাইকেল হৈছিলে অ'কে সেইটো ব্লগত মানে যথেষ্ট হেল্প কৰিছে সেইটো ব্লগে মোক 1K কোৱাত হেল্প কৰিছে আৰু দাদাই বহুত হেল্প কৰিছে আমাৰ ৰাভা ডাঙৰীয়া লৈ আহিলে আজি আহা এখন দোকানত সোমাওঁ আৰু এই দাদাক দোকানত মই কিয় নোসোমাম আৰু বহুত দেৰিলৈকে থাকে দাদা প্ৰায় 10:30 11টা 11:30লৈকে কেতিয়াবা থাকে তেতিয়া নিবহি পায় কাৰণ গেলামাল দোকান ধুনীয়া খোলা আছে নেকি চব আলহী আহিলে বোলে আলুগুটি নাই আলহী আহিলে বোলে নালাগে আজি থাকক কাইলৈ খাম নাই আজিয়ে খাব পাৰিব কাৰণ চষ্টপ দা আছে অ'কে আলহী এখন দোকানখন আছে ডেইলি বজাৰ আছে বুঢ়ীকে নেকি আৰু পইচা দিয়ক মাল দিয়ক পইচা মই দিওঁ भाई कुछ ज्यादा नहीं हो गया আপুনি দিব চষ্টপ দাই মাল দিব 11:30লৈকে খোলা থাকিব 11লৈকে খোলা থাকিব বিন্দাছ বস্তু নিব পাৰে চ' এফালে নিচিনা বুঢ়ীকে বম এটা ফুটাব পাৰিনে ফুটাব এটা ফুটাই নাদিবই মই ফুটা আমাৰ দিব ভাগ দিছোঁ দিব আমি হায়াৰ ছেকেণ্ডেৰীলৈকে একেলগতে পঢ়া নেকি আমি হায়াৰ ছেকেণ্ডেৰীলৈকে দিবৰ লগত একেলগতে পঢ়িছোঁ তাৰ পৰা যিমান ফান হৈ গৈছোঁ বঢ়িয়া ফুটাই দিয়ে সেই মানে ফুটাই দিব মানে ফুল্লি স্পনচাৰ ফুটাবৰ কাৰণে ইয়াক দিছোঁ গাড়ী চাৰি নিদিবি নতুন গাড়ী বোলে সেইখন মোক ফুৰাবলৈ লৈ আহিছে দাদাই আকৌ সেইখন ফুৰাই দিলে ডাঙৰ বোলে আহি থাকোঁ লগ পালোঁ আমাৰ ভেজাল ভাই ৰখি আছে মই দেখা নাই তাক কিন্তু মোক বেয়া হ'ব ভিডিঅ'ত নুলিয়ালে চ' সেইকাৰণে বোলো বেয়া ভেজাল ভাগ আজি উলিয়াব লাগিব পিছত সি ক'ব নহয় আজি তই মোক নুলিয়ালি সেইকাৰণে মোক ছাবস্ক্ৰাইব কৰি থোৱা আছে আনছাবস্ক্ৰাইব কৰি দিব পাৰে ভেজালে চ' ফাইনেলি মই ভেজালক দেখাব কৈছোঁ আপোনালোকে ভালকৈ বহি চাওক এইজন হৈছে ভেজাল যি গুৱাহাটীত নাই ঘিলামৰা পালে পটকে এইজন ভেজাল চাই লগ বঢ়িয়া দেখিলে সেইজন হৈছে ভেজাল যিয়ে চিকেট খাই আছে এতিয়া गजब बेइज्जती है আমি ৰখিলোঁ বঢ়িয়াকৈ তেলটো ভৰাবলৈ
চব ঠাণ্ডা হৈ আছে মানুহবিলাক iPhone 14 এটা দি দিব যদি আমি 300 টকা তেল ভৰাব লাগে ন বাইকত 300 তেল ভৰাব লাগে যদিহে লাখত মিলে অ'কে দাদাই কৈছে লাখত মিলে তেতিয়া পাম আৰু দাদাই বেলেগে অকৰা লাগিছে আছে আকৌ এয়া মোৰ ইউটিউব চেনেল এটা আছে চাব পাৰিলে ৰাজীৱ অফিচিয়েল ৰম মোবাইল আছে নি দিয়ক মই উলিয়াই দিওঁ তো দাদাই বোলে চাই মোৰ চেনেলটো দেখাই দিম বঢ়িয়াকৈ মোলৈও ভাল আপে তেওঁলোকৰো ভাল তেওঁবিলাক কথা 4খন আছে অঁ লেপটপ তোমাৰ ওপৰত 34টা আছে লেপটপ এটা মোক লাগিছিলে হেও আইফোন তোমাৰ ওপৰত 4টা আছে অ'কে টু হুইলাৰ হ'লে মানে অঁ মানে বাইক অঁ হ'লে মানে তোমাৰ ওপৰত 300 তোমাৰ তেল ভৰাব লাগিব আৰু যদি এইটো ফ'ৰ হুইলাৰ হয় অঁ গাড়ী তোমাৰ ওপৰত 1000 ৰুপিছ তোমাৰ ওপৰত ভৰাব লাগিব অফাৰ আছে কেতিয়ালৈকে আছে এইবিলাক তোমাৰ 2023লৈকে আছে দাদা আমাক ক'লেগে এতিয়া আমি ঘৰলৈ যাম দাদা কৈছিলে ঘৰত থৈ আহোঁগৈ বুলি ঘৰত থ'ব নালাগে এনেই কাৰণ এইডোখৰমান দিছে ইমানকৈ মানুহক মানে হেৰি কৰিব নালাগে বুলি মই ভাবোঁ কাৰণ এইখিনিতে কৈ দিছে আমাক মোৰ ভিডিঅ' মানে চাই থাকে দাদাই মোক মানে ভাল লাগিলে এতিয়া আমি ঘৰলৈ যাম ৰখি আছে ঘৰলৈ কৈ আছে মায়েও মোক মানে ফোন কৰি আছে বঢ়িয়াকৈ মই ছাতিটো ইয়াৰ দোকানখনৰ ছাইডটো থৈ গৈছিলোঁ ছাতিটো লৈ আহোঁগৈ তাৰপৰা ঘৰলৈ যাম যাবলগৈ যা ছাতিটো ফোন কৰি আছে চোলা তিথি খতম চব ফাইনেলি আহি পালোঁ ঘৰ বঢ়িয়াকৈ মানে কি বুলি ক'ম এতিয়া মানে যথেষ্ট বৰষুণ মানে এটা ছাতিত চুপু কৈছিলে মই চুপুক লগ ধৰিলৈ গৈছিলোঁ চুপু আৰু মই এটা ছাইডে বঢ়িয়াকৈ সোমাই আহিলোঁ কিবাকৈ চ' এটা ছাইড তিতিলে আৰু সেইকাৰণে এই ছাইডটো গোটেইটো তিতিলে দেখিলেনে এই ছাইডটো গোটেইটো ছাইডটো তিতিলে যিকিনে ফাইনেলি আহিলোঁ আৰু ধন্যবাদ দিছোঁ ৰাভা ডাঙৰীয়াক তেখেতে মোক বোলে ভিডিঅ' চাই আৰু মোক ছাবস্ক্ৰাইবো কৰি দিছে বঢ়িয়াকৈ চ' সেইকাৰণে অকণমান আমাক ঘূৰাই আনিলে ঘিলামাখন এনেই অলপ এক চক্কৰ বঢ়িয়াকৈ মাৰি দিলে তেখেত বোলে ভাল লাগিলে মানে সেইটো কাৰণে আৰু সুস্থদাক লগ পালোঁ আজি আৰু হিমাংক ভাইটিকো লগ পালোঁ ভাল লাগিলে চ' ভিডিঅ'টো এইখিনি আপোনালোকৰ যিসকল আছে আপুনি ছাবস্ক্ৰাইব কৰিব কাৰণ মোক তোকে হ'বলৈ বেছি নাই আজি হ'লে আগৰ লাইক এটা কৰি দিব বঢ়িয়া লাগিব এটা নতুন ভিডিঅ' লগ কৰিব ধন্যবাদ বঢ়িয়া এক্সাম হৈ থাকিলে ভিডিঅ' দিবতো নোৱাৰি আপোনালোকে বুজি পাইছে এক্সামৰ সময়ত মই কেনেকৈ ভিডিঅ' দিওঁ চ' যিমানখিনি পাওঁ মই ভিডিঅ' টাইম উলিয়াই মই ভিডিঅ' বনাব চেষ্টা কৰিম যিসকল আছে ছাবস্ক্ৰাইব কৰিব বঢ়িয়া লাগিব